মৰ্নিং কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভাল এয়া আমি ৰাতিপুৱাই ওলাইছোঁ পিকনিকৰ কাৰণে এতিয়া প্ৰথমতে মাহীহঁতৰ ঘৰলৈ গৈ মাহীহঁতকো লগতে ল'ম আৰু মাহঁতকো লগ পামগে তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এয়া মাহীহঁতকো লগত লৈ ল'লোঁ তাৰ পাছত এতিয়া যাওঁ মাহঁতক লগ কৰিবলৈ এতিয়া আমি সকলোবোৰ লগ হ'বৰ কাৰণে ৰৈছোঁহি আমি কেইজনীমান লগ হ'লোঁ আৰু বাকীখিনি লগ কৰিব আছে হয়নে ইফালে দুই সখী ৰখি আছে এফালে এজনী ভনীয়েক এজনী পাতিলৰ বায়েক কিন্তু এতিয়া নিজৰ বুলিয়ে কয় এফালে চবাহি পাই গ'লহি হাই দি দিয়া বাই বাই এফালে চোৱা জোৱাইক পাছত চাবা হাই দি দিয়া এফালে আমাৰ পাপা ধুনীয়াকৈ ওলাইছে সেইফালে ইবাদো দি দিছোঁ আপোনালোক এখনত যাওক ডাঙৰ মানুহখিনি এখন গাড়ীত দিছোঁ আমি এতিয়া সৰুখিনি বাচ্ছা পাৰ্টি এখনত যাম আমি ক'ত যাম পিকনিক আৰু এইফালে ৰেডি এইখন গাড়ী আৰু এখন গাড়ী আমি এতিয়া গৈ লওঁ ফাইনেলি 3 ঘণ্টা জাৰ্নি কৰাৰ পিছত আমি আমাৰ ডেষ্টিনেশ্যন পাইছোহি আৰু হয় নাই আৰু ইউ গাৰ্লছ ৰেডি তো গাইজ আমি এতিয়া আমাৰ ডেষ্টিনেশ্যন পামগে আৰু হয় নাই मेरी बहन है ये আৰু এফালে আমাৰ জায়গা ঠিক কৰা হৈ গৈছে অকলে খাই আহিছেগে আমালে নাই না আনিছে বাৰু খাই মেলি আমি প্লেচ চাব ওলাই আহোঁতে আৰু এটা পাৰ্টি লগ পালোঁ জেগাটো গাইজ পানীমূৰ বেষ্ট ফ্ৰম বেষ্ট বহুত ধুনীয়া আমি বটিং কৰিলোঁ আৰু আমি জেগা চাই আহিলোঁ বহুত ভাল এতিয়া এইটো পাৰ্টি যাব মানে আমি চাম আমি মানে আমাৰ হেৰি থৈ গ'ল গাইজ এনে আমাৰ বেলেগে আহিছে আমাৰ লগত কৰি দিলে বাৰু হ'ব আমি ফান কৰিম এইফালে নিদিওঁ আমি এটা পাৰ্টিৰ লগত কৰিব দিছোঁ আৰু বেলেগ বেলেগকৈ কৰিছোঁ সেই লগ পাইছোঁ আকৌ দেখা দেখি হ'ব এতিয়া আমিও যাওঁ অকণমান মানে এতিয়া আমিও যাওঁ আমিও খাই বহুত ধুনীয়া মই কৈছোঁ ৰিকমেণ্ড কৰিছোঁ চাবা মানে গোটেইখন চাবা ৰেকমেণ্ড কৰিছে আমিও আমাৰ ইহঁতে খেলি একদম শিকি আমাৰ খোৱা যোগাৰ চলি আছে চাওঁ ববী আন্টি এফালে চাই দিয়ক কি কাটিছে চাওঁ আন্টি আন্টি চাই দিয়া খাই মেলি এতিয়া চাবলৈ যাওঁ জেগা চাবলৈ যাওঁ দিবাটো চাই দে হোটেই নাই
with me. Bluetooth mode. Connected. Oh, oporলৈ চাই দিয়া যামনি ওপৰলৈ দেখাও বাইদেউ পাপাক ওপৰলৈ চাই দিয়ক হৈ গ'ল আৰু এতিয়া যামগৈ আৰু ন ব'লা এতিয়া যামগৈ আৰু চাওঁ যিহেতু বহুত দীঘল ৰাস্তা সেইকাৰণে ঘূৰি আহোঁতে আমি সকলোৱে একাপ একাপ চাহ খাওঁ বুলি আকৌ হোটেলত সোমালোঁ দিনটো ঘূৰি পকি সন্ধিয়া ভাগৰো লাগিছে আৰু চাহ একাপ খালেহে ভাগৰবোৰ নাইকিয়া হয় সেইকাৰণে সকলোৱে মিলি চাহ খাওঁ বুলি হোটেলত সোমালোঁ আৰু চাহ তাহ খাই আমি আকৌ ঘৰলৈ উভতিম গাইজ আমাৰ পিকনিক এখিনিতে শেষ এতিয়া আমি চব ঘূৰা ঘূৰি যাম আৰু ন বাই গাইজ নেক্সট ডে প্লেন কৰিম বাই গাইজ ভাল লাগিল আজি তো এতিয়া কোৱা আজি পিকনিক প্লেচটো কেনেকুৱা পালা তোমালোকে মই যিবিলাক চিন্তা কৰোঁ চিন্তা ধাৰণা মোৰ ভাল বহুত মই লৈ গৈছোঁ ভাল হয় আৰু আজি মানে আমাৰ পিকনিক মানে এৰেঞ্জ কৰা মানুহজনী হ'ল এজনী তাই পিকনিকটো এৰেঞ্জ কৰিলে আৰু আমি আজি ধুনীয়াকৈ পিকনিকটোত এনজয় কৰি মেলি সফল হ'ল আৰু এনজয় কৰি মেলি এতিয়া ঘৰলৈ উভতিছোঁ আৰু আজি ব্লগটো ইমানখিনিতে সামৰিছোঁ বাই 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 বাই